হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভালে, মোৰো খবৰ ভাল। আজি মই লৈ আহিছোঁ খুব কম সময়তে কেনেকৈ দহি গুঠিব। প্ৰথমতে মই গুলি সূতা ভৰাই লওঁ সৰু বেজীত। তাৰপাছত মই চাদৰখনৰ দুইটা মূৰে এনেকৈ গাঁঠি দি লওঁ। এনেকৈ জোখ দি পেলাই মই গাঁঠি মাৰি লওঁ, তিনিটা গাঁঠি মাৰোঁ যাতে গাঁঠিটো খুলি নাহে। তাৰপাছত সূতাৰ যিটো নেচা, সেই নেচাটো মই মাজতে সমানকৈ এনেকৈ কাটি ল'লোঁ। লৈ পিনে মই জোখ কৰি কেইডালমান এনেকৈ উলিয়াই লৈছোঁ। য'ত লাগে এইটো সূতা আৰু ফণি দি পেলাই ধুনীয়াকৈ চুলি আঁচোৰা নিচিনা মই গোটেইখিনি আঁচুৰি ধুনীয়া কৰি লৈছোঁ। আৰু মাজে মাজে জোত লাগি যায় গাঁঠি থাকোঁতে, তেতিয়াও মই এনেকৈ ফণি দি আঁচুৰি লওঁ। মোৰ দুইটা মূৰ গাঁঠি মাৰি হৈ গ'ল। এতিয়া মই এয়া সূতাখিনি লৈছোঁ। সূতাখিনি মাজত এনেকৈ লৈ মই তিনিটা গাঁঠি দিছোঁ। তাৰপাছত সূতাডাল ওপৰলৈ দি আঙুলিয়ে ধৰি লৈছোঁ, আকৌ তললৈ নমাই। তাৰপাছত মই তিনিটা গাঁঠি দিছোঁ। তিনিটা গাঁঠি দি মই এনেকৈ সূতাডাল আকৌ দুফালে দুডাল লৈ এটা গাঁঠি মাৰি দি কেঁচিৰে জোখ কৰি কাটি দিছোঁ। মোৰ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আৰু এনেকুৱা ভিডিঅ' পাব যদি বিচাৰে মোক কমেণ্ট এটাত লিখি দিব দেই।